শ্রদ্ধাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ ওচৰত কেইটামান প্ৰশ্ন লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল, হাপুৰ টেকা কিহৰ প্ৰকাৰ? অপশ্যন কত দিয়া আছে আণ্ডাৰগ্ৰাউণ্ড সংৰক্ষণ গৃহ, খ নম্বৰ দিছে বৃহৎ উন্নত শস্য সংৰক্ষণ গৃহ, গ নম্বৰ দিয়া আছে সূক্ষ্ম উন্নত শস্য সংৰক্ষণ গৃহ, ঘ নম্বৰ দিয়া আছে ওপৰৰ এটাও নহয়। আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো পাব অপশ্যন খ, অৰ্থাৎ বৃহৎ উন্নত শস্য সংরক্ষণ গৃহ। আমার শুদ্ধ উত্তর। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। 2 নম্বৰ প্ৰশ্ন, তলৰ কোনটো প্ৰাথমিক চিকিৎসাৰ উদাহৰণ নহয়? তলৰ অপশ্যনত দিয়া আছে এইকেইটাৰ মাজত কোনটো প্ৰাথমিক চিকিৎসাৰ উদাহৰণ নহয়? ক নম্বৰ দিয়া হৈছে বেণ্ড এইড লগোৱা, খ নম্বৰ দিয়া আছে CPR, গ নম্বৰ দিছে কটা ঠাইত বেজী মাৰা, ঘ নম্বৰ দিছে বৃক্ষ ৰোপণ কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, বৃক্ষ সংৰোপণ কৰা। 3 নম্বৰ প্ৰশ্নটো হ'ল ISO নিৰ্ধাৰণ কৰা মতে প্ৰাথমিক চিকিৎসাৰ প্ৰতীক হৈছে ৰঙৰ ওপৰত থকা বগা গছ, ক ৰঙা, খ বেগুনীয়া, গ সেউজীয়া, ঘ হালধীয়া। আমাৰ শুদ্ধ উত্তৰটো হ'ব ঘ, অৰ্থাৎ সেউজীয়া। তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। নম্বৰ প্ৰশ্ন আছে, স্বাস্থ্যকৰ শৰীৰ মানে কোনটো অৱস্থাৰ ভালে থকা বুজায়? অপশ্যনত দিয়া আছে ক কেৱল দৈহিক, খ কেৱল মানসিক, গ আন্তৰিক অৱস্থা, ঘ দিয়া আছে ওপৰৰ সকলো। ইয়াত আমাৰ শুদ্ধ ঘ, অৰ্থাৎ ওপৰৰ সকলো। 5 নম্বৰ প্ৰশ্নত আহিছোঁ। স্বচ্ছ ভাৰত অভিযানৰ কোনে আৰম্ভ কৰিছিল? অৰ্থাৎ স্বচ্ছ ভাৰত অভিযানখন কোনে আৰম্ভ কৰিছিল? অপশ্যনত দিয়া আছে নৰেন্দ্ৰ মোদী, ক মনমোহন সিং, গ অমিত শ্বাহ, ঘ স্মৃতি ইৰাণী। আমাৰ এইটো শুদ্ধ উত্তৰটো হ'ব ক, অৰ্থাৎ উত্তৰটো হ'ব নৰেন্দ্ৰ মোদী। 6 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। ভাৰতৰ প্ৰথম মুকলিত মলত্যাগ মুক্ত ৰাজ্য কোনখন? ভাৰতৰ প্ৰথম মুকলি ঠাইত মলত্যাগ মুক্ত ৰাজ্য কোনখন? অপশ্যনত দিয়া আছে ক অন্ধ্ৰপ্ৰদেশ, খ ছিকিম, গ অসম, ঘ তেলেংগানা। এইটোৰ পৰা আমাৰ শুদ্ধ উত্তৰটো হ'ব খ, অৰ্থাৎ ছিকিম। 7 নম্বৰ প্ৰশ্ন, স্বচ্ছ সৰ্বেক্ষণ 2019ত কোনখন চহৰে ভাৰতৰ স্বচ্ছতম চহৰ ৰূপে স্বীকৃতি লাভ কৰিছে? অপশ্যনত দিয়া আছে ক তেজপুৰ, খ গান্ধীনগৰ, গ ইন্দোৰ, ঘ ভোপাল। এইটো আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, অৰ্থাৎ ইন্দোৰ। 8 নম্বৰ প্ৰশ্ন, স্বচ্ছ ভাৰত অভিযানৰ ধাৰণা কোনজন ব্যক্তিৰ পৰা লোৱা হৈছে? স্বচ্ছ ভাৰতৰ অভিযানৰ ধাৰণা কোনজন ব্যক্তিৰ পৰা লৈছে? ক নম্বৰ হৈছে মহাত্মা গান্ধী, খ নম্বৰ হৈছে চৰ্দাৰ পেটেল, গ নম্বৰ হৈছে জৱাহৰলাল নেহৰু, ঘ নম্বৰ মোৰাৰজী দেশাই। অৰ্থাৎ এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, মহাত্মা গান্ধী। 9 নম্বৰ প্ৰশ্ন, ভূমিকম্পৰ তীব্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধ কি? অৰ্থাৎ
অপশন আছে ক কুইক মিটার, খ কুইক গ্রাফ, ঘ সিজমোগ্রাফ, ঘ রিক্টার স্কেল। ইয়ার শুদ্ধ উত্তরটা হয়েছে অপশন গ অর্থাৎ সিজমোগ্রাফ। 10 নম্বর প্রশ্ন, ব্লিজার্ড এবিট ড্যাশ কি? ব্লিজার্ড এবিট অর্থাৎ ব্লিজার্ড কি? ক নম্বর মানব সৃষ্ট দুর্যোগ, খ নম্বর প্রাকৃতিক দুর্যোগ, ঘ নম্বর মহামারী, ঘ নম্বর ক আর খ দুইটাই। ইয়ার শুদ্ধ উত্তরটা হয়েছে অপশন খ প্রাকৃতিক দুর্যোগ। 11 নম্বর প্রশ্ন, রাষ্ট্রীয় দুর্যোগ ব্যবস্থাপনা প্রতিষ্ঠানটো ক'ত আছে? এইটো ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা আমাৰ গোটেই ভাৰতবৰ্ষৰ ক'ৰ পৰা দুৰ্যোগ ব্যৱস্থাপনা মানে প্ৰতিষ্ঠানটো আছে। এটা শুদ্ধ উত্তৰটো হ'ব অপশন ঘ অৰ্থাৎ নতুন দিল্লীৰ পৰা। আমি ইয়াৰ পিছত 12 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। তলত দিয়া কোনটো নদীবান্ধ হৈ উঠা নাই? তাৰ নদীবান্ধৰ কাম সম্পূৰ্ণ হৈ উঠা নাই। ইয়াত দিয়া আছে হীৰাকুদ, খ নম্বৰ দিয়া আছে বকৰা নাঙ্গল, গ নম্বৰ দিছে টেৰী, ঘ নম্বৰ দিয়া আছে শৰাইঘাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাকৰা নাঙ্গল। 13 নম্বৰ প্ৰশ্ন, পশ্চিম প্ৰশান্ত মহাসাগৰ অঞ্চলত উঠা ভয়ানক ঘূৰ্ণীবতাহক কি বোলে? অপশন দিয়া আছে ক নম্বৰ হাৰিকেন, খ নম্বৰ টাইফুন, গ নম্বৰ চক্ৰবাত, ঘ নম্বৰ উইলি উইলি। ইয়াত শুদ্ধ অপশনটো হ'ব খ নম্বৰ অৰ্থাৎ টাইফুন। 14 নম্বৰ প্ৰশ্ন, পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা জীৱাশ্ম ইন্ধন হৈছে ক নম্বৰ অপশন ক নম্বৰ কয়লা, খ নম্বৰ পেট্ৰলিয়াম, গ নম্বৰ প্ৰাকৃতিক গেছ, ঘ নম্বৰ ইউৰেনিয়াম। শুদ্ধ উত্তৰটো হ'ব ক অৰ্থাৎ কয়লা। 15 নম্বৰ প্ৰশ্ন, উদ্ভিদৰ পাতত থকা ক্লৰ'ফিলৰ ৰং কি? এইটো আমি সৰুতে পঢ়ি আহিছোঁ। উদ্ভিদৰ পাতত থকা ক্লৰ'ফিলৰ ৰংটো হৈছে কি? সেউজীয়া, অৰ্থাৎ হালধীয়াও নহয় মুগাও নহয়, এইটো সেউজীয়া হয়। অপশন খ। 16 নম্বৰ প্ৰশ্ন, ক্লৰৰ ফ্ল'ৰৰ কাৰ্বন কি? অপশনত দিয়া আছে ক নম্বৰ ষ্ট্ৰেটোস্ফিয়াৰত থকা ওজন ধ্বংসকাৰী গেছ, ষ্ট্ৰেটোস্ফিয়াৰত ওজন উৎপাদনকাৰী গেছ, ঘ নম্বৰ গাড়ী মটৰত ধোঁৱাত থকা গেছ, ঘ নম্বৰ এবিধ উত্তম জীৱাশ্ম ইন্ধন। ইয়াত অপশনটো হ'ব অপশন ক অৰ্থাৎ ষ্ট্ৰেটোস্ফিয়াৰত থকা ওজন ধ্বংসকাৰী গেছ ক্লৰ'ফ্ল'ৰৰ। তাৰপিছত প্ৰশ্নলৈ আহিছোঁ। প্ৰশ্ন নম্বৰ 17, ইউক্ৰেইনত স্থাপিত 1000 মেগাৱাট ক্ষমতাৰ চাৰ্নোবিল নিউক্লিয়াৰ বিস্ফোৰণৰ দুৰ্ঘটনাৰ ফলত কিমানজন মানুহৰ মৃত্যু হৈছিল? ইয়াত অপশন দিয়া আছে 1984 চনত হৈছিল আৰু 2000তকৈ অধিক লোকৰ মৃত্যু হৈছিল। তাৰপিছত অপশন খ দিয়া আছে 1986 চনত হৈছিল, ইয়াত 2 লাখতকৈ অধিক লোকৰ মৃত্যু হৈছিল। অপশন গ দিয়া আছে 1986 চনত হৈছিল, 2000তকৈ অধিক লোকৰ মৃত্যু হৈছিল। অপশন ঘ দিয়া আছে 1990 চনত হৈছিল আৰু 20,000তকৈ অধিক লোকৰ মৃত্যু হৈছিল। শুদ্ধ উত্তৰটো হ'ব অপশন খ অৰ্থাৎ 1986 চনত হৈছিল, ইয়াত 2 লাখতকৈ অধিক লোকৰ মৃত্যু হৈছিল। পিছৰ প্ৰশ্নলৈ আহোঁ। পিছৰ প্ৰশ্নলৈ আহিছিলোঁ। 18 নম্বৰ প্ৰশ্ন, তৃণভোজী প্ৰাণীক ভক্ষণ কৰি জীয়াই থকা প্ৰাণী যেনে ভেকুলীবোৰক বোলে? অপশন ক মুখ্য উপভোক্তা, গৌণ উপভোক্তা, তৃতীয় উপভোক্তা, সৰ্বভক্ষী। ইয়াৰ শুদ্ধ অপশনটো হ'ব খ অৰ্থাৎ গৌণ উপভোক্তা। 19 নম্বৰ প্ৰশ্ন, জৈৱ গেছ এবিধ প্ৰদূষণমুক্ত ইন্ধন। ইয়াৰ প্ৰধান উপাদান হৈছে ক নম্বৰ ক্লৰিন, ফ্ল'ৰিন, ব্ৰমিন, খ নম্বৰ
হাইড্রোজেন অক্সিজেন নাইট্রোজেন। ঘ নাম্বার হাইড্রোজেন কার্বন ডাই অক্সাইড নাইট্রোজেন। ঘ নাম্বার মিথেন কার্বন ডাই অক্সাইড হাইড্রোজেন আৰু হাইড্রোজেন সালফাইড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৰ্থাৎ ঘ মিথেন কাৰ্বন ডাই অক্সাইড আৰু হাইড্রোজেন সালফাইড। 20 নম্বৰ প্ৰশ্ন দিয়া আছে পানীৰ উপস্থিতিত আৱয়িক ব্যাক্টেৰিয়াৰ সহায়ত পচন ঘটাই উৎপন্ন কৰা গোবৰ গেছ কি? অপশন ক দিয়া আছে এবিধ প্ৰদূষণযুক্ত জৈৱ গেছ যাৰ নাম বায়োগেছ আমি কওঁ। খ নম্বৰ দিয়া আছে এবিধ প্ৰদূষণকাৰী কিন্তু কাৰ্যক্ষম জীৱাশ্ম ইন্ধন। ঘ নম্বৰ দিয়া আছে গৰুৰ গোহালিৰ পৰা নিৰ্গত হোৱা এবিধ বিষাক্ত গেছ। গ নম্বৰ দিয়া আছে এবিধ প্ৰদূষণমুক্ত জীৱাশ্ম ইন্ধন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক অৰ্থাৎ এবিধ প্ৰদূষণযুক্ত জৈৱ গেছ অৰ্থাৎ বায়োগেছ। থেংক ইউ। আজিলৈ ইমানে থাকক। আশা কৰোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ' আপোনালোকৰ ওচৰত অতি সোনকালে আহি আছে। এইখিনিতে সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। কাইণ্ডলি মোৰ চেনেলটো অলপ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ আৰু বেল আইকনটো